নমস্কাৰ বন্ধুসকল মই নমস্কাৰ জদি আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল এমএছ ফানলৈ আপোনালোকে মোৰ আগৰ ভিডিওটো চাইছে যে আমি কেনেকৈ ট্ৰেইনত পৰা কেনেকৈ গাড়ী হলাই হলাই নেপাল আহি পালো তো এইটো তাৰে সেকেন্ড পাৰ্ট হয় তো এতিয়া আমি আছো হোটেলখনৰ নাম হ'ল হোটেলখনৰ নাম আছিলে আজমালত ইয়াতে ফোন চোনটো একো নালাগে নেপালত আছো তো ইয়াৰ পৰা ৱাইফাই লৈ কেনে এনেকৈ অনলাইন আহি আছো আৰু টাইম পাছ কৰি আছো কি কৰিম আৰু বেলেগটো কাম নাই এতিয়া ইয়াৰে ৰুম ভাড়া লৈছে মাত্ৰ 300 টকা আৰু তাতেও তিনিখন বেড আছে তো আমাৰ গুৱাহাটীৰ বহুত বেছিয়ে কম আৰু গুৱাহাটীত এটা ৰুমতে চাগে 1500ৰো বেছি লয় তো এইটো মই ভালকৈ নাজানো তো তেনেকৈ থাকিব লগা হোৱা নাই তো এতিয়া নেপালত মানে ৰুমৰ ভাড়া খুবেই কম যদিহে আপুনি দালালৰ হাতত নপৰে বাবুৰ মচন এতিয়া আমি গোটেইকেইটা আছোঁ চেবিন আছে মোৰ ভণ্টি আছে মানিকা তো এতিয়া অকণমান গেম চেম খেলিম আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো চাব শেষলৈকে যদি ভাল লাগে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু যদি কেনেকুৱা ধৰণৰ আপুনি ভিডিঅ' চাব বিচাৰে সেইটোও কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো যদি নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো বজাই দিব ছাবস্ক্ৰাইব লাইক কমেণ্ট সব দিব প্লিজ আৰু ভিডিঅ'টো ফুল চাব সকলোৱে চাব ফুল চাব একদম মস্তি কৰ हम मालूम है तेरे बाप को मत सिखा चल আচলতে আমি ইয়াত ফুৰিবলৈ অহা নাই চকুৰ ডক্টৰৰ তাত আহিছিলোঁ ইয়াতে মাৰ অকণমান চকুৰ অসুবিধাও আছিলে মানে ভালকৈ নেদেখে মানে কাষৰ পৰা একদম মানে ধোৱা থাকে তো তাৰ কাৰণে কি মানে ই বহুত ডিষ্টাৰ্ব দি আছে মানে এখন মেডিকেলত দেখাব আহিছোঁ এইখন মেডিকেল হয় ডিষ্টি বুলি নাম তো ইয়াত কালিলৈ দেখাম চাওঁ কি হয় কেইদিন থাকোঁ একো মানে প্লেনিং হোৱা নাই এতিয়া হা বাবা ৰেলত আহি কেনেকুৱা লাগিল অলপ কোৱা এক্সপিৰিয়েঞ্চ কি কম কেনেকুৱা ভালো লাগিল লাগছে আৰু বহুত বৰ খাইছোঁ একদম বৰ খাইছোঁ মোৰতো কঁকাল নেট নচলে গান চান শুনিব নোৱাৰোঁ আৰু গা বিহুছে মোৰ কঁকালখন আৰু টিকাখন সমানে বিষাইছে তুমি কোৱা এইটো আৰু লাগাতকৈ বেছি অকণমান লাজ কৰে অলপমান বাহিৰৰ ফালে চাই আহোঁ নোকোৱা ঠাই কি কথা গোটেইবোৰ গৈ আছে গোটেইবোৰ মানে আমাৰ চিল্লাৰ পাৰ্টিটো গৈ আছোঁ আৰু বাহিৰত তো দেখাই আছোঁ আপোনালোকক আৰু ভালেই জেগা ইয়াতে প্ৰায় দোকান পোহাৰ বন্ধই কৰিলে টাইম কিন্তু কেইটা বাজিছে চাচোন তো এইখন আমাৰ হোটেল 8টা বজাতে দোকান বন্ধ ইয়াত হোটেলৰ ৱাইফাই দিয়া চলি আছোঁ আৰু বেলেগটো আৰু কাম নাই এইটো লাইনত সকলোবোৰ হোটেল এইখন এখন হোটেল ঠাইবোৰ প্ৰায় আমাৰ দৰে একেই বৰ বেছি পাৰ্থক্য নাই এতিয়া আমি ঘূৰি ফুৰি আহিলোঁ এতিয়া ডিনাৰ কৰিম ডিনাৰৰ কাৰণে বস্তুখিনি লৈ যাই আছোঁ লৈ যাই কিনে আপোনালোকৰ ৰুমত দেখাইছোঁ ভেজ থালীত কি দিছে আৰু ভাত খাবলৈ ওলাইছোঁ ক'ত আহিছোঁ আমি কিহত উঠি আহিছোঁ বাবা আমি কিহত উঠি আহিছোঁ কিয় উঠিছোঁ বাবা কিয় উঠিছোঁ ট্ৰেইনত বাবা কিয় উঠিছোঁ ট্ৰেইনত এতিয়া টাইম হৈছে 8টা বজা আমি ডিনাৰ
কাৰণে মানে বস্তুখিনি ৰেডি কৰি আনিলোহে, কিন্তু এতিয়া নাখাওঁ কাৰণ আমাৰ তাতে 8টা বজা মানে জাষ্ট ৰাতি হৈছেহে। ভোক লগা নাই আমাৰ, দেৰিকৈ খাম। কিন্তু বস্তুখিনি দেখাই দিছোঁ আপোনালোকক এবাৰ কি কি দিছে। পাপৰ দিছে, দালি, আমাৰ ভাষাত দালিয়ে দিয়ক, ভাত দিছে। মানে আমাৰ খুৰীজনী বৰ ধেমালীয়া। মই আচাৰ এইটো মূলা চাটনি, এই মূলা হয়, মূলা খালি পাতা যায় মূলা খালি পাতা যায়। আলু ভাজিছে, আলু ভাজি থোৱা থোৱা এইটো হেৰি মানে কি চয়াবিন ৰাজমা আৰু চয়াবিন বনাইছে। মহা চুৰ হয় হা চুৰ নহয়, আমাৰ মট্টো হয় এইটো। বেচেৰিটো ছিংগেল, আগতেও কৈছোঁ মই আগৰ ভিডিঅ'টোত। খাবা লাগে এতিয়া আমাৰ এতিয়া হাল্লা হুল্লা চলি আছে। গটাই মানুহ উঠে দিয়ে ভিডিঅ' হৈ আছে। গটাই মানুহ উঠে দিয়ে নেপালৰ মহগিলা কামেলি দুখ নাপায় বোধ হয় ন? একদম ইয়াত হেৰি ইষ্টাৰ ইণ্ডিয়া ট্ৰেইনত যে আহি আছিল মানুহকেইটা ক'ত বা ৰ'ল ন চেবিন? কি মই ভাবি আছো বাঙাল কেইটা মান দিয়ে গৈছিলে ফ্ৰাই চিকেন আৰু ফিছ এইটো হোটেলৰ পৰা দিয়া নাই, আমি ঘৰৰ পৰাই লৈ আহিছোঁ। মোৰ হৈ ভাইটিয়ে কৈ দিছে আৰু কি কৰিম এতিয়া ই মানে বিজালটো দিবই আৰু মোক। প্লিজ টেষ্ট কৰি দিওঁ নেকি এই নেটবি আৰু বহুত মানুহ খাবা আছে নকৰবি এনে চেবিনে ভয় কৰিছে তাৰ ইফালে কমিব বুলি। নাই ইয়া মাল্লাই চিকেন বিছমিল্লা কিয়া যায়। ইয়াম মামা ভাল লাগা ফুল ব্লগাৰ পৰা কলো ওহো কি টেষ্টি লাগিছে। টাইম হৈছে 9:09 আৰু গোটেইবোৰৰে একদম দুৰ্বল লাগি আছে। তো সোনকালে ভাত চাত খাই শুই যাওঁ। এতিয়া ভাত খাব ওলাইছোঁ, গোটেইকেইটাই ভাত বাঢ়ি আছে। আম্মাই দেখাই আছোঁ কি কি। এতিয়া ভাত বাঢ়ি ল'লোঁ, ধুনীয়াকৈ খাম আৰু খাব আপোনালোকে। Eternity later. মৰ্ণিং বন্ধুসকল, আজি নেপালত আমাৰ ফাৰ্ষ্ট ডে। তো এতিয়া টোপনিৰ পৰা উঠিলোঁ, ব্ৰাছ চ্ৰাছ কৰি ল'লোঁ ধুনীয়াকৈ। আৰু ইয়াতে মানে চালোঁ যিমানখিনি, আৰু ইয়াত যিমানবোৰ হোটেল আছে ন চব আমাৰ তাৰে নাম হেৰিয়ে ৰাখিছে। আমি য'ত আছোঁ, মই ৰাতি কৈছোঁ মানে আগতে কৈছিলোঁ যে আসমা হোটেল এণ্ড লজ, কিন্তু নহয়। মই এতিয়া ভালকৈ চাওঁ যে হোটেলখনৰ নাম আছাম হোটেল এণ্ড লজ। আৰু যিমান আশে পাশে হোটেল আছে, কিছুমানৰ নাম তেজপুৰ হোটেল, কিছুমানৰ গুৱাহাটী, মানে এনেকুৱাই আৰু চব মানে আমাৰ তাৰে নামেৰে ৰাখিছে গোটেইবোৰ। এই মাহঁত মৰ্ণিং ৱাক কৰি আহিছে। টাইম হৈছে 7:40। আমিবোৰ উঠিলোঁ বাৰু, কিন্তু বাকী মানুহবোৰ খুৰাহঁত উঠাই নাই আৰু ভণ্টিহঁতো উঠাই নাই। তো সেইকাৰণে এতিয়া আমি ব্ৰেকফাষ্ট কৰিব পৰা নাই। গোটেইবোৰ উঠিলে একেলগে ব্ৰেকফাষ্ট কৰিব যাম। চাওঁ ব্ৰেকফাষ্টত কি কি দিয়ে, আপোনালোকক দেখাই আছোঁ। আৰু আমি যিখিনি ঠাইত আছোঁ নহয়, ইয়াতে নেপালৰ মানুহতকৈ মানে আমাৰ অসমৰ মানুহে বেছি আছে। যোনফালেতো আমাৰ অসমৰে মানুহ, এইফালে মানে অসমৰ সকলোৱে মানে চিনি পাব। যোৱাকালি মোৰ লগত একদম জবনি কথাই হৈ গৈছে যে মই বঢ়িয়াকৈ কৈ আছিলোঁ যে ইয়াতে যদি মই অসমীয়াত গালি দিওঁ কোনেওতো বুজি নাপাব। তাৰপিছত কৈছে যে গোটেইবোৰ ইয়াতে আমি অসমীয়াই আছোঁ মাইনা, তেনেকৈ কৈছে। চাহ খাইছা তুমি? ভোক লাগিছে? আমাক কোৱা ভোক লাগিছে, চাহ আনি দিয়া আম্মা। হাই কোৱাচোন একবাৰ, হাই। ইয়াতে নেপালত এটা কথা ভাল লাগে যে মানুহখিনিয়ে ৰাতি সোনকালে টোপনি মাৰে আৰু ৰাতিপুৱা একদম সোনকালে উঠে। মইতো ৰাতিপুৱা 5টা বজাতে উঠি চাইছোঁ যে মানুহ পূৰা ভৰ্তি ৰাস্তাটোত, একদম মৰ্ণিং ৱাক কৰা মানুহ বহুত। এতিয়া আমি চাহ খাব আহিছোঁ আৰু অকণমানি টিকলি দেখিছোঁ, দেখুৱাই আছোঁ আপোনালোক। হাই। सेल्फी करो, सेल्फी करो।
মাইনাৰ লগত হেঁচি কৰিছে কিন্তু মোৰ কোলাতে ইচ্ছা কৰা নাই যাব বিচাৰিছে তাই কণ হে দেখাই দিম ৰুটি অকণমান পৰিছিলে তাই তাকে দেখুৱাই দি আছে হিন্দী বুজি নাপাব নহয় এয়া আহি গ'ল পৰঠা ঘুগুনি আৰু লগতে চাহ খোৱাৰে কথা আৰু এতিয়া ব্ৰেকফাষ্টত আমি তাত নাখাই কেনে বস্তুখিনি গোটেই আমাৰ নিজৰ ৰুমত লৈ আহিলোঁ তাৰমানে তাতে যিখিনি চব্জি দিছিলে ন তো খাব নোৱাৰি কিবা এটা মানে আমি স্মেল পাইছোঁ আৰু সেইটো কাৰণে তো আমি অসমীয়া মানুহ হয় ন আমাৰ লগত মানে যোগাৰ থাকে তো যোৱাকালি ৰাতিৰে আমি আলু ভাজি উভতাই নিদি আমি টিফিনত ভৰাই থৈ দিছিলোঁ সেয়েৰে এতিয়া আমি ৰুটি খাম যোৱাকালি ৰাতি আলু ভাজি ভাত চব্জিটো মই বিশেষকৈ মোৰ ফালৰ পৰা কৈছোঁ মই ভাল পোৱা নাই বাকী ইহঁতে নাজানো কেনেকুৱা লাগিছে চেবিন খাই থৈছোঁ অলপ খাই কেনে ক'বা নহয় ঠাই ভেদে সোৱাদো বেলেগ সিহঁতৰ সোৱাদ হয়তো আমাৰ ভাল লগা নাই এনেকুৱা কথা ৰাতি ভাল লাগিছিল পাৰি আৰু মানে স্মেল যেতিয়া স্মেলটো মানে শুঙাৰ পিছত খাব ইচ্ছা নাযায় পিকনিক কেনে এতিয়া আমি মেডিকেলৰ ফালে যাবলৈ ওলাইছোঁ মানে বাকীবোৰ মানুহ গৈছে দেখুৱাবলৈ তো অকলে থাকিব লাগে কাৰণে আমিও গ'লে ভাল নালাগে ইয়াত থাকি অকলে তো চাওঁ কিমান মানুহ হয় মেডিকেলত বেছিভাগ চাগে অসমৰ মানুহে হ'ব ইয়াত A few moments later. এতিয়া মেডিকেলৰ কেম্পাছৰ ভিতৰত সোমাইছোঁ পৰিৱেশটো খুবেই ধুনীয়াকৈ মূৰ্তিবোৰ থৈ দিছে আৰু এতিয়া মই মেডিকেলৰ ভিতৰত যাম মেডিকেলৰ ভিতৰত বহুত ভিৰ আছিলে আৰু মাৰ লগতো থাকিব লগা হৈছিলে ডক্টৰৰ লগত কথা পাতিবলৈ সেইকাৰণে মই ভণ্টিৰ হাতত মোবাইলটো দি থৈ গৈছিলোঁ তাই নিজৰে এতিয়া ভিডিঅ' কৰি আছে আইনাখনৰ আগত আহি মূৰ্তিবোৰ ইয়াতে ধুনীয়াকৈ সজাই ৰাখিছে একদম নেপালৰ চাগে এইযোৰ ট্ৰেডিশ্যনেল ড্ৰেছ হয় তো আমাৰ পোৱালীজনীয়ে খেলিয়ে আছে কিন্তু মানুহ বুলি ভাবিছিলে তাই তো সেইকাৰণে হাতখন চুই আছে আৰু এইফালেও আছে মূৰ্তি ফটো উঠাচোন তুমি পোজ দিয়া বেলেগ পোজ দিয়া তাইক ফটো উঠোৱা বুলি ভাবি আছে কিন্তু মই ভিডিঅ' কৰি আছোঁ তুমি আৰু তুমি মোক ফটো উঠাবা এয়া হস্পিটেলৰ ভিতৰৰ দৃশ্য হয় মই নামটো আগতে কৈছিলোঁ আৰু ইয়াত লিখাও আছে দৃষ্টি আংশা হস্পিটেল লিখা আছে ইয়াত নেপালীতে কয় ইয়াৰ পিছত আমি এতিয়া চশমা কিনিবলৈ যাম चश्मा लेने के लिए बोला है फिर पाई के ट्राई करी আছে गाइस फिर पाई के ट्राई करी आছিলি আৰু এইযোৰ লৈ এইযোৰ ভাল লাগছে তো এইযোৰ মেডিকেলত আহি সিহঁতৰ ফটো শ্বুটত বিজি এতিয়া আমি নেপালৰ ডিষ্ট্ৰিক্ট হস্পিটালত আছোঁ বৰ্তমান গোটেই গেলা এতিয়া ফটো উঠি আছোঁ হাঁহি বেহুচ কুকু চশমা লৈছা আমি ইয়াতে ইণ্ডিয়ান ৰুপি চেঞ্জ কৰি কিনে নেপালৰ এয়া লৈছিলোঁ আমি 50 টকা দিওঁতে আমাৰ ইয়াতে দিছে 80 টকা এইখন 50 টকীয়া নোট কিন্তু এইখনৰ মূল্য আমাৰ তাতে 20 টকা আৰু এইবোৰ 10 টকীয়া নোট এতিয়া মেডিকেলৰ পৰা আহি ৰুমত আহিলোঁ ৰুমৰ পৰা এতিয়া আমি ক'ৰবাত ফুৰিব গৈ আছোঁ ক'ত গৈ আছোঁ ভালকৈ নাজানো কি ক'লো চাই লওঁ ক'ত গৈ আছোঁ নাজানো মানে খুৰাহঁতে ভালকৈ চিনি পায় তো চাই থাকক আপোনালোকেও
আমিও গৈ আছোঁ, দেখুৱাই আছোঁ মাজে মাজে। ভাল মানে ইমান বেছি নেদেখুৱাওঁ, যিখিনি মানে চাব লগা বস্তু দেখাব সেইখিনিয়ে দেখাম, নহ'লে ভিডিঅ'টো মানে বহুত বেছি লং হৈ যাব। হজমোল্লাবোৰৰ পেকেটবোৰ এনেকুৱা, এইবোৰ এনেই 1 টকা কৰি হয় নেপালী পইচাত, কিন্তু মানে আমি নাজানো কাৰণে নেপালৰ পইচা দিয়াৰ পিছত আমাক 6টা দিছে, কিন্তু কাষৰ এখন দোকান আছে যে কৈছে তো মানে 1 টকা কৰি 10 টকাত 10টা পায়। আমাক ঠগাইছে। কেনে কিবা দীঘল দীঘল আৰু 3টা থাকে ইয়াত, আমাৰ তাতে 4টা পায়। একেই ঘূৰি পাকি একেই হয় আৰু। এতিয়া টাইম হৈছে দুপৰীয়া 2টা বাজি 1 মিনিট, আৰু আমি ধুনীয়াকৈ এতিয়া দুপৰীয়া সাঁজ খাই লৈ ল'লোঁ। এতিয়া একেবাৰে ওলাই যাম ফুৰিবৰ কাৰণে, আৰু কিবা কিবি বজাৰ চজাৰ চাই তাৰপিছত আকৌ শিলিগুৰিলৈকে যাম। আপোনালোকে ভিডিঅ'টো চাই থাকক, দেখাই আছোঁ বস্তুবোৰ। বেগ চেগ লৈ ৰেডি আমি গোটেইবোৰ। ল'লোঁ এতিয়া আমি যাই আছোঁ বজাৰত। ৰাতিপুৱা এবাৰ আহিলোঁ ফুৰিবৰ কাৰণে, এতিয়া চশমাৰ বাহিৰে একো দেখা নাপালোঁ, খালি চশমাৰ দোকান। এতিয়া যাম ক'ৰবাত। এতিয়া আমি বজাৰ আহি পালোঁ। তো বজাৰখন চালোঁ, বহুত বেছি দাম বস্তুবোৰৰ, বিশেষ একো আমি কিনা নাই। 2-3টামান কচমেটিকৰ বস্তুহে কিনিলোঁ, বাকী বজাৰখন ঘূৰি পাকি চালোঁ। গুৱাহাটী ফেঞ্চি বজাৰৰ দৰে প্ৰায় একেই। A few moments later. এতিয়া আমি বৰ্ডাৰলৈকে মানে নেপাল আৰু ৱেষ্ট বেংগলৰ বৰ্ডাৰলৈকে আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ গোটেইখিনিয়ে। অকণমান ঠাই ভাবিলোঁ গাড়ীত যোৱাতকৈ, বেটাৰী গাড়ীত যোৱাতকৈ খোজকাঢ়িয়ে যাওঁ, জেগাখিনিও চোৱাৰ দৰে হ'ব অকণমান। ইয়াতে আমাৰ আইডেণ্টি কাৰ্ডবোৰ চেক কৰি আছিলে, দুবাৰ চেক কৰিছে, এবাৰ নেপালৰ বৰ্ডাৰত, এবাৰ অসমীয়া কৈছিল। আমি যেনেকৈ ইংলিছ পাওঁ। क्या बोला तूने? আমি যেনেকৈ ইংলিছ পাওঁ। বৰ্ডাৰ পাৰ কৰি এতিয়া আমি পানীৰ টেংকিৰ ঠাইত বহি আছোঁ, মানে ঠাইখিনিৰ নামেই পানী টেংকি হয়। তো ইয়াৰ পৰা গাড়ীত উঠি আমি যাম এতিয়া শিলিগুৰি কেনে গাড়ী লাগাতকৈ বহুত বেছিয়ে মানে ভাড়া কৰোঁ। তো চাই আছোঁ আৰু কি হয় চাওঁ।